गामियारि ओनसोलनि लाइमोनफोरखौ गेलेनाय बिथिङाव जौगाखांहोनायनि थांखिजों फकिराग्रामाव दिनै मिनि स्टेडियाम लुफुंनो अन्थाइ खाम्फा गायसनदों। क'क्राझार जिल्लानि 29 नं सोनाब क'क्राझार बियाबनि सिङाव थानाय फकिराग्राम मायनारतालनि गेलेग्रा फोथाराव दिनै मिनि स्टेडियाम लुफुंनो थाखाय अन्थाइ खाम्फाखौ गायसनदों। 29 नं सोनाब क'क्राझार बियाबनि एमएलए रबिराम नार्जारिया मिनि स्टेडियाम लुफुंनो थाखाय अन्थाइ खाम्फाखौ गायसननानै होयो। आसाम सरकारनि रांखान्थियारि हेफाजाबजों बे मिनि स्टेडियामा लुफुंनाय जागोन होननानै बिथां रबिराम नार्जारिया फोरमायदों। लोगोसेयैनो बे मिनि स्टेडियामनि गेजेरजों फकिराग्राम ओनसोलनि लाइमोनफोरा गेलेनायनि फारसे मोजां खाबु मोनगोन होननानै बुंबावदों। অসম চৰকাৰৰ ফালৰ পৰা মিনি ষ্টেডিয়াম বনাবৰ কাৰণে মোৰ সমষ্টিত মইনাতলিত মই যেটো প্ৰজেক্ট উত্থাপন কৰিছিলোঁ, মাননীয় অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ তেতিয়াৰ ক্ৰীড়া মন্ত্ৰী আমাৰ বিমল বৰা ডাঙৰীয়া তেখেতসকলে একেবাৰে যোগাত্মক আৰু নেতিবাচক এটা সিদ্ধান্ত লৈ পেলাই মোৰ সমষ্টিত এই 11 কোটি টকাৰ এটা মিনি ষ্টেডিয়ামটো মই যেনেকৈ বিচাৰোঁ ঠিক তেনেকৈ তেখেতসকলে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পেলাই আজি চেংচনটো দিলে আৰু টেণ্ডাৰো যিটো ইতিমধ্যে হৈ গ'ল আৰু টেণ্ডাৰ হোৱাৰ পাছত আজি কাম আৰম্ভ কৰিব। ইয়াৰ কাৰণে আধাৰশিলা স্থাপন আজি আমি এই অঞ্চলৰ মইনাৰতলি, মধুপুৰী, দিনগাঁও, কালঝাৰ, জগদৈ, প্ৰতাপকাটা, ফকিৰাগ্ৰাম আৰু আন বহু অঞ্চলৰ পৰা ৰাইজে ইয়াত স্বতঃস্ফূৰ্ত ওলাই আহি পেলাই সহযোগ কৰি আৰু বিভিন্ন আমাৰ বুদ্ধিজীৱী শিক্ষাগুৰুসকল দল সংগঠনবোৰে সহযোগ কৰি পেলাই এই শুভ কামটো আমি আজি সম্পন্ন কৰিব পাৰিছোঁ। আজি ইয়াত কোনো দলৰ কথা নাই, কোনো জাতিৰ কথা নাই, কোনো সংগঠনৰ কথা নাই, কোনো ধৰ্মৰ কথা নাই। সকলো শ্ৰেণীৰ ৰাইজে, সকলো দল সংগঠনবোৰে ৰাইজে জাতি জনগোষ্ঠীৰ এইবিলাক মানে হেৰিটো মানে কথা চিন্তা নকৰি পেলাই তলে বলে আহি পেলাই যোগদান যে কৰিলে, মই সেইটো দেখা পাই সঁচাকৈ খুব ভাল পাইছোঁ। আৰু এই অঞ্চলৰ ৰাইজক উন্নয়নৰ যাত্ৰাত যে মোক তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফকিৰাগ্ৰাম অঞ্চল স্পৰ্টছত বহুত ডেভেলপ, কিন্তু ইয়াত আন্তঃগাঁথনি নাই। ইয়াত লাইনমেন আছে, নাৰ্জাৰী আমাৰ ইণ্টাৰনেশ্যনেল মানে চেম্পিয়ন, আমাৰে ইয়াত প্ৰতিমা নাৰ্জাৰী আছিলে আৰ্চাৰীৰ ইণ্টাৰনেশ্যনেল চেম্পিয়ন আৰু ইণ্টাৰনেশ্যনেল আমাৰ মানে নেশ্যনেল ফুটবল প্লেয়াৰো এই অঞ্চলত আছে। ক্ৰীড়াৰ প্ৰতি যথেষ্ট গুৰুত্ব থকা অঞ্চল আৰু ইয়াত ক্ৰীড়াটো আগুৱাই নিয়াৰ কাৰণে ক্ৰীড়া প্ৰেমীসকলক, যুৱক যুৱতীসকলক খেলিবৰ কাৰণে আমাৰ এটা সুযোগ প্ৰদান কৰাৰ প্ৰয়োজন আছে। আৰু এই আন্তঃগাঁথনিৰ অভাৱটো আজি এই আধাৰশিলা স্থাপনৰ দ্বাৰা দি আমাৰ ইয়াত মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ কাৰণে আঁচনি যিটো আমি পালোঁ, ইয়াৰ দ্বাৰা দি সম্পূৰ্ণ হ'ল, সফল হ'ল বুলি মই ভাবোঁ। ফকিৰাগ্ৰাম কলেজৰ ছায়েন্স ষ্ট্ৰীম ইন্ট্ৰডাকশ্যনৰ বিষয়টো মই ইতিমধ্যে অসম বিধানসভাৰ মজিয়াত 3বাৰকৈ উত্থাপন কৰিছোঁ। প্ৰত্যেকবাৰতে হ'ব বুলি কৈ পেলাই এই আশাটো মই চৰকাৰৰ পৰা পাইছোঁ। এইবাৰো কিন্তু সফল নোহোৱাৰ কাৰণে মই ছেছনত উত্থাপন কৰিছোঁ। মোৰ দাবীটো হ'ল যে মোৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ এই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীবিলাকে আজি এজন সুযোগ্য নাগৰিক হ'বৰ কাৰণে তেওঁলোকে বিচাৰিছে। অসম চৰকাৰ, ভাৰত চৰকাৰৰ দায়িত্ব হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ চাহিদা, তেওঁলোকৰ যিটো অভাৱ অভিযোগ সেইটো পূৰণ কৰি দিয়া। তেওঁলোকে কোনটো ষ্ট্ৰীমত পঢ়িব খুজিছে ইয়াৰ আন্তঃগাঁথনি, ইয়াৰ ব্যৱস্থা কৰি দিয়া। আমাৰ চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ পৰা যাতে ভাল ডক্টৰ, ইঞ্জিনিয়াৰ, নাৰ্ছ, আমাৰ টেকনিচিয়ান, আমাৰ চাইণ্টিষ্ট, আমাৰ ৰাজনীতিক নেতা, বিভিন্ন সমাজকৰ্মী, বিভিন্ন ভাল বিষয়া আমলাসকল যাতে ওলাই যায় বা ওলোৱাৰ কাৰণে সুবিধা পায়, ইয়াৰ কাৰণে সুযোগ সুবিধা আন্তঃগাঁথনিবিলাক চৰকাৰে শৈক্ষিক দিশত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণে এই অঞ্চলৰ অভিভাৱকসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক ছায়েন্স পঢ়াব বিচাৰিছে। ছাত্ৰ ছাত্ৰীসকলক ছায়েন্স পঢ়িবৰ কাৰণে বহুত একেবাৰে আগ্ৰহ, বহুত ডিমাণ্ড কৰি আছে। তেওঁলোকৰ দাবীটো আজি দেখা পাই মোৰ অন্তৰটো খান্দিছে আৰু ইয়াৰ কাৰণে মই এছেম্বলিত এই ছাত্ৰ ছাত্ৰীসকলৰ অভাৱ অভিযোগ পূৰণ কৰিবৰ কাৰণে চৰকাৰে যাতে মনোযোগেৰে শুনে আৰু কাম কৰে,
আৰু অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ব্যৱস্থা যাতে লোৱা হয় যাৰ কাৰণে সায়েন্স ষ্ট্ৰীমটো ইন্ট্ৰডাকশ্যন কৰিব লাগে বুলি হাউচত মই বাৰে বাৰে উত্থাপন কৰিছোঁ আৰু যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে মই MLA হৈ থকা যিমান দিনলৈকে সময় আছে মোৰ এই দিনকেইটাত মই ভৱিষ্যতে উত্থাপন কৰি থাকিম এইটো মোৰ দায়িত্ব মোৰ কৰ্তব্য আৰু মোৰ এটা সংকল্প গতিকে আজি চৰকাৰে পূৰণ কৰিবৰ কাৰণে আলোচনা কৰিছে চিন্তা চৰ্চা কৰিছে কথা দিছে মই আকৌ সহযোগ কৰিম মই বাট চাম মই আশা কৰিছোঁ অতি আগ্ৰহেৰে আশাৰে নিশ্চয় চৰকাৰে পূৰণ কৰিব बरपेटा रडनि मुरि बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दावला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन जेरैहाय डायबिटिस लोमजानाय साजानाय आथिं आखाइ मोदोमाव सानाय सुनाय भां गान्जा डेन्ड्राइट ड्राग्स बायदि फेग्रा मुवा लानाय फेग्रा मुवा मोनाब्ला हमथानो हायि जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099480118।